অত্যাধিক খৰচ এই আটাইবোৰে পাই তোমাক কেনেও ঘটালি আছে আৰু ইফালে পত্নীৰ পৰাটো নাই মৰম চেনেহ হাতডাল বুলিবলৈ নহয় নহয় খুৰা সম্পূৰ্ণ ভুল মৰম মইহে নকৰোঁ বুলি কয় মই জানো নহয় মই কোৱা নাই মৰম নকৰা বুলি নহয় হে তেওঁতো মোক বিৰাট কেয়াৰ লয় মোৰ কথাকে অনবৰত চিন্তা কৰি থাকে মোক চিধা বনাই একেবাৰে মোতে বিলীন হৈ থাকিব বিচাৰে মইহে আকৌ এইবোৰ কিবা ভাল নাপাওঁ বুজিছেনে কি ক'লা ভাল নোপোৱা ভালেই যদি নোপোৱা তুমি তেনেহ'লে ছোৱালীজনী বিয়া কৰাই আনিছিলা কিয় মানুহজনীকতো ভাল পাওঁৱেই মোৰ লগত বিয়া হৈ গোটেই জীৱন মোৰ লগত থাকিবলৈ অহা মানুহজনীক মই আকৌ কিয় বেয়া পাম ৰ'বাচোন ৰ'বা বিয়াৰ আগতে তুমি ছোৱালীজনী চোৱা নাছিলা জানো চাইছিলোঁ স্বভাৱ চৰিত্ৰ ভাল মাৰো পুৰা পচন্দ কি ক'লা তোমাৰ পচন্দ হোৱা নাছিল নহয় হে ভাল ঘৰ ধৰা বোৱাৰী এজনী ঘৰখনত লাগে মোৰো বিয়া পতাৰ বয়স হৈছিল আচ্ছা ৰ'বচোন ৰ'ব এই ৰাহি যোৱা চোৱাৰ পৰা লগ্নৰ সময়লৈকে এই গোটেইখিনি চোৱা চিতাটো আপুনিয়ে কৰিছিল আপুনিয়ে জানো মোক বুজোৱা নাছিল বিয়া পাতা ঘৰখন পোহৰ হ'ব ভেটিত বন্তি জ্বলিব কত পূজা পাঠ কত আঙুঠি মূৰটো বাদে এই মাৰ মূৰটো আপুনি খালে নাখাওঁ এতিয়া তুমি চাহ তাহ বনাব নালাগে মানুহটোৰ লগত মই খোৱাৰ কথা কোৱা নাই হে এই মাৰ চকুত জানো আপুনি ৰঙীন চশমা পিন্ধাই দিয়া নাছিল চশমা মাৰা চশমা নালাগে মোৰ আছে নহয় চশমা বাদ দিয়কহে সেইবোৰ সোনকালে কিবা এটা কৰক ঘৰখন ভাঙো নৰখে আচ্ছা ৰ'বাচোন ৰ'বা কি হ'ল তুমি ক'ৰ পৰা বিয়া কৰাইছিলা হ'লে এতিয়া সেইটোও পাহৰিলে ডিব্ৰুগড়ৰ পৰা নহয় ডিব্ৰুগড় বহুত দূৰ হ'লে আচলতে তোমাৰ বিয়াখন মানে তোমাৰ ছোৱালীজনী হ'ব লাগিছিল উত্তৰ পশ্চিম দিশৰ ওচৰৰ পৰাহে বাদ দিয়কহে সেইবোৰ এতিয়া মই আনি সেই ডিব্ৰুগড়খন উত্তৰ পশ্চিম দিশৰ ওচৰত বহুৱাই ল'ব নোৱাৰো নহয় ঘৰৰ পৰা য'ত ছোৱালী চাই পচন্দ কৰি দিছিল তাতেই কি ক'লা তুমি ঘৰৰ কাৰণে বিয়া কৰাইছিলা মানুহটোৱে কি বলকি আছে ঘৰখন জানো মোৰ নিজৰ ঘৰ নহয় ঘৰৰ কাৰণে মানে মোৰ নিজৰ কাৰণে আৰু তোমাৰ কাৰণেতো আকৌ আচলতে কি জানে খুৰা এই বিয়া শব্দটোৱে মোৰ কাৰণে এটা ডাঙৰ ভয়াৱহ শব্দ বুজিছে যেন এটা দুৰূহ কাম বিৰাট তাৰ দায়িত্ব বিপুল তাৰ গাম্ভীৰ্য বাদ দিয়ক এইবোৰ খুৰা সোনকালে কিবা এটা কৰক কিবা তাবিজ চাবিজ দুল চুল কি ক'লা তাবিজ চাবিজ দুল চুল কিবা কৃষ্ণ কৃষ্ণ কি হ'ল মই দুল তাবিজ এইবিলাক নিদিওঁ নহয় মই তোমাৰ মংগলৰ কাৰণে এটা আঙুঠি দিম আকৌ আঙুঠি আৰু তুমি মঙলবাৰ এটাত সেই হনুমান মন্দিৰত বন্তি এগছ জ্বলাই ভালকৈ ভাৱ ভক্তিয়ে আঙুঠিটো পিন্ধিবা তোমাৰ মংগল হ'ব আঙুঠি দিয়া হ'ব দিয়ক পিন্ধিম আৰু হেৰি কৰিবা কি কৰিম ৰ'বা মই এইখিনি চেনি চেনিখিনি মই জাৰি দিছোঁ খাব লাগিব ন আচ্ছা ঠিক আছে বাৰু হ'ব দিয়ক কি কৰা খাওঁ ৰাম তুমি খাব লাগিলে গোটেইখন ওলটা পোলটাহে হ'ব 5 দিন এই বোৱাৰীক খাবলৈ দিবা হ'লে তেওঁ চেনি খাব কি ক'লা বোৱাৰী কিবা ডায়েবেটিছ আছে নেকি নাই সেইবিলাক নাই খুৱাম আৰু দিয়ক কিবা কৰি হ'ব ঠিক আছে তেনেহ'লে তুমি খুৱাবা আৰু মা নাই যদি মই গৈ থাকোঁ তুমি মায়ে আহিলে ক'বা ৰ'বচোন ৰ'ব হেৰি নহয় এই শনিটো সেইটো থাকিবই তুমি নোৱাৰিম বুজিছা থাকিব হেৰি মই গৈ থাকোঁ তেনেহ'লে যাওক আৰু তুমি মা আহিলে ক'বা কম দিয়ক গৈ থাকোঁ তেনেহ'লে যাওক ৰ'বচোন ৰ'ব দেখিছে মই পাহৰিছিলে নহয় খুৰা এইটোকে বৰ্তমান লৈ যাওক সন্ধিয়া সন্ধিয়া মানুহ হয় এই মাহঁত থকা এদিন আহিব চাহ তাহ এটুপিও খাই যাব পাৰিব আচ্ছা ৰ'বাচোন কওকচোন তোমাৰ বিয়াখন আগতে চোৱা চিতা কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম ময়ে কৰিলোঁ হয় বিয়াত তোমাৰ দৈ জলপান ৰসগোল্লা উদৰ পূৰাই খালোঁ আকৌ খোবাৰ দিনা সেই মাংস ভাতো খোৱালা কিন্তু এই পিছৰজনী অনা সময়ত যে তুমি মোলৈ খবৰ নিদিলা কিয় কি পিছৰজনী মই মাজতে শুনিছোঁ নহয় তুমি আগৰগৰাকী খেদি আকৌ নতুনকৈ পিছত এজনী আনিলা বুলি সেইকাৰণেহে কৈছোঁ আৰু শুনিব ভালেই কৰিলা দিয়া ভালেই কৰিলা যাওক কৈ ফুৰকৈ এতিয়া নাজানিকো মই ৰাতি মদ খাই পিটো টকা পইচা বিচাৰো জুৱা খেলি দৰমহাৰ টকা চব উৰুৱাই দিওঁ বেলেগ চিন্তাৰ লগত বজি থাকো
কোন আহিব এতিয়া মোৰ সংসাৰৰ বুজ ল'বলৈ? কাৰ সময় আছে? মানুহক এনজয়মেণ্ট লাগে। আজৰি সময়ত হাং বাং কথাৰে মুখৰ খুটুতি মাৰিবলৈ নাপালে পেটৰ ভাত হজমেই নহয়। লাগিলে কাৰোবাৰ সংসাৰ ভাগি চুৰমাৰ হৈ যাওক, কেৰেপেৰি নকৰে। যাওঁ মই ফুৰগৈ, এতিয়া অলপদিনটো খেলি মই আৰু এজনী আনিলো বুলি ক'বলৈ আহিছে। দাদা কি হ'ল? কথাটো কিন্তু ভাল হোৱা নাই। বাহিৰৰ মানুহবোৰ আমাৰ ঘৰলৈ আহি নবৌৰ আগত বৰ বেয়া বেয়া কথা কিছুমান লগাই থাকে আপোনাৰ বিষয়ে। লগাওক দে, মানুহৰ নোৱাৰো কাম কি? কালি দুপৰীয়া এই লাওখোৱা ৰোডৰ সেই মাষ্টৰণীজনী কি নাম আছিল পাহৰিয়ে থাকিব নহয়। ৰেণু মাষ্টৰণী। কি হ'ল এতিয়া? সেইজনী আমাৰ ঘৰলৈ আহি নবৌৰ আগত আপোনাৰ বিষয়ে যি টি কথা কিছুমান লগাই আছে নহয়। মই চাহ দিবলৈ আহোঁতে মোক দেখি কথাবোৰ বন্ধ কৰিলে। তক দে, অলাগছ দেখিছে যেতিয়া বাকী কোঠাৰ মাৰিবই। নহয়, তেনেকৈ ক'লে নহ'ব দাদা। নেক্সট টাইম যদি সেইজনী আমাৰ ঘৰলৈ আহে মই কিন্তু কৈ দিম, আমাৰ দাদা তেনেকুৱা নহয়। আপুনি এইবোৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ নাহিব। নালাগে, তই এইবোৰৰ মাজত সোমাব নালাগে। এইবাৰ BA টো পাছ কৰিলি যেতিয়া টেট পৰীক্ষা দে আৰু চাকৰি বাকৰি কিবা এটা লৈ গাঁৱৰ ল'ৰা গাঁৱলৈ যা। নহয় দাদা, মানে মই তোক কৈছো নহয়, তই এই বাজে কথাত মোৰ সোমাব নালাগে বুলি। যা। আচ্ছা হেৰি নহয়, এই তই মাৰ ভাতকেইটা যোগাৰ কৰিলি নি? কৰিলোঁ। পাৰ যদি আমাৰ ভাতকেইটা অকণ আগুৱাই থবিচোন। হ'ব বাৰু, ঠিক আছে, যা। মা হেৰি নহয় মা, এই গণক খুৰা আহিছিল, তই বোলে মাতি পঠাইছিলি। মানুহজনক মই লগ পাব লগা আছিলে। তোক কিবা কৈ থৈ গৈছে নেকি? নাই একো কোৱা নাই, আকৌ আহিম বুলি কৈছে। হ'ব দে। মাইকী মানুহ দুজনী যে ওলাই গৈছো, তুমি অকণ আগবাঢ়ি যাব পৰা নাই? এই সংসদক মই কৈছিলো। সংস কৈছা যে নিজে ওলাই যাব নোৱাৰা? কোনো মানে মাইকী মানুহ দুজনী কাৰেণ্ট চাৰেণ্ট নাই, গোটেই ৰাস্তাটো অন্ধকাৰ, খোজকাঢ়ি ৰিক্সা এখনো পাবলৈ নাই। কোনো কাণ্ড জ্ঞান নাই দেই তোমাৰ। হ'ব দিয়া, এতিয়া ৰাতি বহুত হ'ল, ভাত বনোৱাগৈ। নোৱাৰো দেই, ভাগৰ চাগৰ নালাগে নেকি কিবা? কাৰেণ্টটো আহক। হ'ল 3 ঘণ্টামান। 3 ঘণ্টা? বাপৰে, আগতে কাৰেণ্ট যায়, লোড ছেডিং কৰে 1 ঘণ্টা, আজিকালি 3 ঘণ্টালৈকে চবৰে নাই। শুনাচোন, আমি মানে মাহীহঁতৰ ঘৰতে ভাতটো খাই আহিলো। তাৰমানে তুমি বাচি গ'লা? নহয়, তুমি শংকৰ লগতে ভাতটো খাই দিবা দিয়া। থাকিব না বুলি ক'বা, মানে ভাগৰ লাগিছে, টোপনিও ধৰিছে। তই সোনকালে ভাতকেইটা খাই গেটৰ তলাটো লগাবি। মাহঁতে বোলে ভাত খাই আহিছে। মই আজি আৰু ভাত নাখাওঁ, মই এতিয়া শুমহে আৰু। ভাত নোখোৱাকৈ শুলে টোপনি নাহিব নহয়। তই সেইবোৰ চিন্তা কৰিব নালাগে, মুঠতে তই গেটত তলাটো লগাবও নাপাহৰিবি, বুজিলি? হ'ব বাৰু।
এনেই কৈছোঁ মনটো আজি বৰ ভাল নহয় সেই অলপ অকলে শুবলৈ মন গৈছে টোপনিটো নাহেই টোপনিটো নাহে মানে কি হ'ল গাছা বেয়া নেকি এনেকৈ ইয়াত অকলে কচোন কি হৈছে মোৰ মনটো আজি ভাল নহয় সেই অলপ অকলে শুবলৈ মন গৈছে শুইছোঁ আৰু বিয়া পতাৰ পিছত গিৰিয়েক ঘৈণীয়েকে বেলেগে বেলেগে নুশুৱে নহয় এদিনটো তাৰ কিবা ব্যতিক্ৰমো হ'ব পাৰে দিয়াচোন নোৱাৰে আৰু যদি ব্যতিক্ৰমে হয় তেন্তে বিয়াই পাতিব নালাগিছিল সেই আৰম্ভ কৰিয়ে দিলে নহয় অকণো মানে কান্দিহা নকহা মোৰ মনটো বেয়া লগাৰ কাৰণে অকণমান অকলে শুবলৈ মন গৈছে সেইকাৰণে মই কি বিয়াই পাতিব নোৱাৰিম নেকি কি মানুহ এইটো বলাচোন বলা ভিতৰলৈ বলা চাওঁ এই দিয়া মই এইবিলাক ভাল নাপাওঁ কিন্তু দেই কথাবোৰ ক'লেহে গম পাম কি হৈছে তোমাৰ চাওঁ এই দিয়া না বলা না ভিতৰলৈ এৰিছোঁ বহা কোৱাচোন কথাবোৰ শ্বেয়াৰ কৰিলেহে গম পাম কি হ'ল শ্বেয়াৰ কৰিব লাগে কাৰ লগত তোমাৰ লগত নকৰিবা কৰিলে অন্তৰৰ ভিতৰৰ কথাবোৰ গম পাই যাম নহয় সেই বুলি ভয় কৰা মাহী সীমা চাৰাই নাযাবা কিন্তু মই এই এবছৰে সীমাৰ মাজতে আছোঁ কেৱল তোমাৰ অন্তৰৰ বাউণ্ডৰীৰ ভিতৰত সোমাবলৈ মোক সুবিধাই দিয়া নাই কথা ক'বলৈ আহিছে কেতিয়াবা নিজৰ বাদে মোৰ এই ঘৰখনৰ কথা চিন্তা কৰি পাইছা চান্স পালে কেৱল ঘৰলৈ গুচি যাম বুলি দমহে দিব পাৰা দিবই লাগিব কি হ'ল শুনাচোন এই ৰাতিখনিতে চিঞৰ বাখৰ আৰম্ভ নকৰিবা মাৰ কথা অলপ চিন্তা কৰা হ'ব তুমি আমাৰ কথা চিন্তা নকৰিলেও চলিব অজান চোৱা পাহি লেন চেলাই নাথাকিবা এই কাৰবাৰটো মই একদম ভাল নাপাওঁ তুমি যে মোক ভাল নোপোৱা সেইটো মই আগলৈ জানো আৰু তুমি যে মোক সাংঘাতিক ভাল পোৱা এই কথাও মই ভালকৈ জানো তোমাৰ হৈছেনো কি কোৱাচোন নাটকৰ ৰিহাৰ্চেলত দুদিনমান অকণমান দেৰি হোৱাৰ চেলু এটা উলিয়াই তুমি ঘৰলৈ গুচি যাওঁতে মই ভালকৈ বুজি পাইছিলোঁ সেইবোৰ পুৰণি কথা যোৱা কথা গুচি গ'ল বাদ দিয়া নাযায় কথাবোৰ বতাহত থাকি যায় সেই দিন ধৰি যে মই বদনামত ভূত গৈ আছোঁ তাৰ খবৰ তুমি কিবা ৰাখিছা মানুহে যে আগৰজনী খেদি তোমাক মই 2 নম্বৰত আনিলোঁ বুলি কয় সেই কথা তুমি কেতিয়াবা চিন্তা কৰি চাইছা যোৱা নিজৰ টোপনি নিজে ভালকৈ মাৰি লোৱা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা মই তোমাক যাবলৈ কৈছোঁ নহয় মই ঠিকেই বুজিছোঁ মই কাষত থাকিলে তোমাৰ বিৰক্তি লাগে টোপনি নাহে মনে মনে থাকা কথাবোৰ বেলেগ ফালে বনাই নল'বা অকল তুমি বুলিয়ে নহয় মোৰ মন বেয়া লাগিলে কাষত কোনোবা থকাটো মই নিবিচাৰোঁ বছ ইমানেই মই ঠিকেই শুনিছিলোঁ ৰেণু বাইদেৱে কোৱা কথাবোৰ সঁচা মোৰ ঘৰৰ মানুহবোৰে কোৱা কথাবোৰো সঁচা নিজেই প্ৰমাণ কৰি দিলে নহয় কি হ'ল কি ক'লে ৰেণু মাষ্টৰ কি প্ৰমাণ হ'ল সেইবোৰ নকলেও চলিব বুজাই অলৰেডি বুজি গ'ল অকল ৰেণু বাইদেৱে কিয় তোমাৰ ফলত বহুত মানুহে মোক কৈছিল তুমি মোক ফাঁকি দিব পাৰিবা কিন্তু সমাজখনক বিয়া পাতি মোৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ তোমাক কোনে দিলে তুমি ইমান সাহস পালা মই যদি সম্ভ্ৰান্ত মানুহৰ ঘৰ ছোৱালী মোৰ দেউতা Stop it!
কি প্ৰমাণ আছে তোমাৰ মানুহৰ চৰিত্ৰ ধৰি এনেদৰে যা তা কথা ক'বলৈ ধেমালি বুলি ভাবিছা প্ৰমাণ কৰি দিব লাগিব মোক প্ৰমাণ কৰি দিব লাগিব মোক মোৰ কাৰ লগত কি সম্বন্ধ আছে চোৰেহে চোৰৰ ঠাইন দেখে নিজে চাগে মাকৰ ঘৰত কি এৰি থৈ আহিছে ঠিক নাই ইয়াত আহি আকৌ প্ৰেমৰ ভাওনা পাতিবলৈ আহিছে যোৱা ইয়াত যদি মন নবহে গুচি যোৱা মোৰ সংসাৰ নচলে নাই মই কাকো কেয়াৰ নকৰোঁ এনেও বদনাম যোৱা